প্ৰিয় দৰ্শক, ৰেচন কাৰ্ডত নাম থকা প্ৰতিজন ব্যক্তিয়ে লাভ কৰিব ৫টাকৈ আঁচনি। কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ আঁচনিও ইয়াত অন্তৰ্ভুক্ত হৈ আছে। কি আঁচনি ২০২৪ বৰ্ষত লাভ কৰিবলৈ গৈ আছে, সেই সকলোখিনি তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ প্ৰয়াস কৰিম। নমস্কাৰ, মই জিন্তু দাস। আপুনি চাবলৈ আৰম্ভ কৰিছে অনলাইন জন। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আহক। কেৱল ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব এই ৫টা আঁচনি। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ উপভোক্তালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে একাধিক সুখবৰ। ৰেচন কাৰ্ডৰ উপভোক্তাই চাউলৰ উপৰিও এতিয়াৰে পৰা লাভ কৰিব এই ৫টা আঁচনি। কিন্তু এই ৫টা আঁচনি কি? প্ৰথমটো হৈছে ৰেচন কাৰ্ডত নাম থাকিলে আপুনি লাভ কৰিব উজালা গেছ। তাৰ বাবে আপোনাৰ ওচৰত থকা গেছ অফিচত যাওক, তাত গৈ ৰেচন কাৰ্ড দেখাই আবেদন কৰক। দ্বিতীয়তে হ'ল, যদি আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে লাভ কৰিব চৰকাৰী এটা লেট্ৰিন। তাৰ বাবে কেৱল ৰেচন কাৰ্ড দেখাই আপুনি আবেদন কৰিব লাগিব অনলাইনৰ মাধ্যমেৰে। নম্বৰ ৩, ৰেচন কাৰ্ড থাকিলে এটাকৈ চিলাই মেচিন লাভ কৰিব। এই সুবিধা কেৱল সংখ্যালঘুৰ বাবেহে, আৰু যিসকল সংখ্যালঘু ৰাইজ তেওঁলোকে আবেদন কৰিব পাৰে। নম্বৰ ৪, ৰেচন কাৰ্ড থাকিলে ই-ৰিক্সাৰ বাবেও আপুনি আবেদন কৰিব পাৰে। ৰেচন কাৰ্ড থাকিলে আপোনাক চৰকাৰে ই-ৰিক্সা বিনামূলীয়াকৈ প্ৰদান কৰিব। নম্বৰ ৫, আপোনাৰ নামত যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনিও লাভ কৰিব PM কিষাণ আঁচনি। এটা কথা মনত ৰাখিব, যিসকলে এইসমূহ আঁচনিৰ বাবে আবেদন কৰিছে সেইসকলৰ ২০২৪ বৰ্ষত আবেদন কৰাৰ কোনো প্ৰয়োজন নাই। আগতে যি আবেদন কৰিছে তাতেই হৈ যাব। গতিকে বন্ধুসকল, আপোনালোকে গম পালে কি ৫টা আঁচনি আপুনি ৰেচন কাৰ্ড থাকিলে আপোনাৰ লাভ হ'ব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।